কি লাগে আপনার কি চাই আছে আনকি হ্যাঁ এতে কি চাইছা ওই কি হল আপনার যাম অ্যাকশন এটা তো তোরে ঘর বাহ যাম কি কোনটো তোরে ঘর মিনিটে রং হলনি হৈ যাইছে যা যাম রোল অ্যাকশন এটা তো তোরে ঘর কি করবা ধরল ওই তোর সন মিনিটে কথা রং হলনি হৈ যাই আছে হা তোর ঘরখান তারনে মোর হৈ গেল কথাটো কি কওছুন তুমি বিশ্বাস নকৰা মানে তোর বিশ্বাস করা নাই বিশ্বাস করবা লাগা মানে তো কম কি করবা লাগা মানে ইকো ঠিক নাই তো সাবি এটা কথা কই দিলুম কিবা যদি উল্টা পুল্টা করা মই ভিতক নিহি সুকেঙ্গা হা তাৰ মানে কি ইটোৱে তো মুরগি মাংস মগিরি খাওয়া বস্তু বিশ্বাস করব লাগে হা হেল্ল' গাইজ আজি বহুত দিন পিছত আকৌ এটা ব্লগ দিলোঁ আপোনালোকৰ মাজলৈ খুব ধুনীয়াকৈ শ্বুটিং কৰি আছোঁ বাকী পিছলৈ আৰু কি কি কৰিছোঁ কি কি কৰা নাই সকলোখিনি দেখুৱাই আছোঁ আপোনালোকক গতিকে একেলগে ভিডিঅ'টো চাব আহক করি হ'ব এটা দে বেক নাই মই ইয়াক কেমেৰাত কৈছোঁ আহিব লাগিছিল ঠিক আছে একো নাই দিয়া যাম অঁ ক'ত বাছ হ'ব 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 বঢ়িয়া খুব সুন্দৰকৈ শ্বট দিলে এতিয়া এই খুব ধুনীয়া ৰঞ্জিত ৰঞ্জিত দাস আৰু মুনীন্দ্ৰ দাস একেলগে শ্বট দি আছে আজি খুব ধুনীয়াকৈ এই কাম কৰি গৈ আছোঁ আমি গতিকে আপোনালোকে চাব আৰু চাই কমেণ্টত জনাই দিব ভাল লাগিব আজি আমি ৰঞ্জিতৰ লগত কথা পাতিম ৰঞ্জিত তুমিতো আজি ফাৰ্ষ্ট টাইম আহিছা আজি ফাৰ্ষ্ট টাইম আহিছোঁ অঁ আজি কাম কৰি কেনেকুৱা লাগিছে তোমাৰ মোৰ লগত ভালে লাগিছে আজি প্ৰথম আহি কেনে প্ৰথম এক্টিং কৰিলোঁ আৰু ডাইলগখিনি ক'লোঁ নতুন হিচাপত মোৰ কি কি হৈছে মই নাজানো এতিয়া দৰ্শকে গম পাব আচ্ছা আচ্ছা দৰ্শকক তুমি জনাবলৈ দিয়া কমেণ্টত যদি আৰু এই চেনেলটো আমি চাব আপোনালোকে চাই যদি ভাল পাইছে লাইক বা কমেণ্ট এটা দিব আমাৰ ভাল লাগিব তেতিয়া আমাৰো ভাল লাগিব জোচ মাৰিব ন জোচ বাঢ়িব আৰু শক্তি বাঢ়িব বঢ়িয়া খুব ধুনীয়াকৈ কাম কৰি আছোঁ এতিয়া চাই থাকিব আমি এখন ধাৰাবাহিকে কৰি আছোঁ তাকো ইউটিউবৰ কাৰণে খুব ভালকৈ কাম কৰি আছোঁ আমাৰ চেনেলত নতুনকৈ ধাৰাবাহিক এখন আহি আছে আপোনালোকৰ মাজলৈ ইউটিউব চেনেলত গতিকে সকলোৱে চাব মৰম দিব বুলি আশা কৰিলোঁ গতিকে চাই থাকক কেনেকৈ কাম কৰোঁ আৰু আহক কি জংঘল পাৰা ইমান জংঘলৰ মাজত কি আপি চাবা যামে ইউটিউবৰ আপোনাৰ জংঘল পাৰা ইমান জংঘলৰ মাজত কি আপি চাবা যামে আহি আছে চাওঁ হাতখন দিছে তুমি মোৰ প্ৰাণ তুমি মোৰ জান তুমি মোৰ প্ৰাণ মিলুলা কাম কৰি কেনেকুৱা লাগিছে কওক খুব ধুনীয়া আমাৰ এয়া ফেকু ভাওনাখন আপুনি কৰি আছে লিডত কেনেকুৱা লাগিছে কৰি ভাল লাগিছে কৰি মইতো আগৰ পৰা নেৰোৱে ধৰ হয় চেনেলটো আজিও অতি ভাল লাগিছে আমাৰ যিখিনি হেৰি অতি ভাল লাগিছে মাত্ৰ ক'ব ভাষা নাই বঢ়িয়া বাইদেউ অকণমান ইফালে আহক আমি কথা পাতিম বাইদেউৰ লগত বাইদেউ আপুনি ধুনীয়া ষ্টৰি এটা কৰি আছে পূৰা লিডত
কেনেকুৱা লাগিছে যে কাম কৰি বহুতেই ধুনীয়া লাগিছে মই আগৰ পৰা ভাবি আছিলোঁ কিবা এটা সুবিধা পালে ভাল আছিল আগতে মই খাপলাং কাইটো কৰিছিলোঁ খুবেই ভাল লাগিছে আৰু ছাৰৰ পৰা ছাপোৰ্ট পাইছোঁ আৰু তোমালোকৰ পৰা ছাপোৰ্ট পাইছোঁ আৰু আমি এইকেইজন গোটেইকেইজন তাৰমানে পৰিয়ালৰ নিচিনাকৈ আৰু যিটো মানে বুজি নাপাওঁ সেইটো ধুনীয়াকৈ বুজাই দিয়ে আৰু খুবেই ভাল লাগিছে আমাৰ লগত আছে মুনিন্দা আমি কৰি আছোঁ আপোনাৰ এই পিছনে হ'ব ন তাৰপিছত আমাৰ ফেব্ৰুৱাৰ ন হয় নাই পিছত লুটি গম নাপাওঁ আৰু বাকী যি নহওক সকলোৱে চাব ভাল পাব বৰ মৰম লগাইছে তোমাক আজি একদম মিলমিলীয়া হৈ আহিছা তাৰপিছত আমাৰ লগত আছে চিমিবা কেনেকুৱা আপোনালোক কাম কৰি ভালে লাগিছে বাৰু আগতেও কৰিছিলোঁ এতিয়াও কৰি বহুত ভাল লাগিছে আহি আছে আৰু আগন্তুক চাব বুলি আশা থাকিল সকলোৱে ৰাইজে আদৰি ল'ব থেংক ইউ এয়া আমাৰ আছে চাউণ্ডৰ শ্যামদ্বীপ ফুকন জেব্ৰাদ্বীপ ফুকন আপোনালোকে মাৰিলে জেব্ৰাদ্বীপ বুলি মাৰিলে পাব খুব ধুনীয়া কাম কৰে তিনিচুকীয়াৰ হয় বাকী আজি চাউণ্ড এৰি কেনে থাৰ্মকলত লাগিছে কেমেৰাকে লাইটৰ কাম কৰিছে অলৰাউণ্ডাৰ হয় মানে আৰু খুব ভাল ধুনীয়া বঢ়িয়া বঢ়িয়া ভাত পানী খালা বঢ়িয়া বাকী আগত নেক্সট শ্বটটো আৰু কেনেকৈ লছ চাওঁ দেখাই আছোঁ কেনেকৈ শ্বট লৈছোঁ কি কৰিছোঁ গতিকে আপোনালোকে মৰম কৰিব আশীৰ্বাদ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে চাই থাকক আগলৈ আৰু কেনেকৈ কাম কৰোঁ আৰু এই ধাৰাবাহিক হয় এইখন আপোনালোকৰ কাৰণে আগবঢ়াম বুলি আগৰ এটা ব্লগত মই কৈছিলোঁ গতিকে কাম ষ্টাৰ্ট কৰিছোঁ সেইকাৰণে কথা ৰাখিছোঁ আৰু এইখনৰ নাম হ'ব আপোনাৰ ফেব্ৰুৱাৰ ভেকুৰখনা গতিকে ভালেই পাব আপোনালোকে বাই বাই লাভ ইউ অল